নমস্কাৰ মই মৃদুল চুতীয়া আপোনালোকে চাই আছে ময়ূৰ মিক্স এছএমএছ এই চেনেলটো যদি আপোনালোকে চাই ভাল পায় সাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব ও বেল আইকনটো টিপিবলৈ নাপাহৰিব আপোনাৰ চকু আছে মোৰ চকু আছে আপোনাৰ কাণ আছে মোৰ কাণ আছে আপোনাৰ নাক আছে মোৰ নাক আছে আপুনি উশাহ হ'লে মই লওঁ নহ'লেতো মই থাকিম নে বাচি থাকিম আছে আপোনাৰ হাত আছে মোৰ হাত আছে আপোনাৰ ভৰি আছে মোৰ ভৰি আছে আপুনি খোজ কাঢ়িব পাৰে মই খোজ কাঢ়িব পাৰোঁ আপুনি দৌৰিব পাৰে মই দৌৰিব পাৰোঁ আপুনি পঢ়িব পাৰে মই পঢ়িব পাৰোঁ এসব পেপাৰ লগত লৈ আনিছোঁ এসব এজন কনিষ্ঠ অভিযন্তা 79 বছৰীয়া বৃদ্ধা মাতৃ বৃদ্ধাশ্ৰমত থয় আৰু এসব এজন সুস্থ মানুহে এগৰাকী মানসিক বিকাৰগ্ৰস্ত মহিলাক বলাৎকাৰ কৰি হত্যা কৰে আৰু ABCDEFGHIJK LMNOPQRSTUVWXYZ এইবোৰ আপোনালোকে চিধাকৈ পাৰে মই ওলোটাকৈ পাৰোঁ ZYXWVUTSRQPUNMLKJHGFEDCB আকৌ 1 2 3 4 5 6 7 8 9 10 এইবোৰ আপোনালোকে চিধাকৈ পাৰে মই ওলোটাকৈ পাৰোঁ 199 98 97 96 95 96 93 92 91 88 88 87 85 84 83 84 81 88 70 70 76 77 74 72 73 74 70 69 68 67 66 67 67 65 60 59 58 57 55 54 54 50 49 46 47 43 44 41 40 39 40 40 38 39 40 41 42 43 34 35 36 27 28 29 30 31 32 33 34 15 16 17 18 19 11 12 9 8 7 6 5 4 3 2 1 এটা কক আপুনি কি পাৰে মই কি কক আজি হেস্তনস্ত হৈ যাব পাগল কোন আপুনি নে মই আৰু মিৰুদা মই এবাৰ জানিব বিচাৰিছো আপুনি বহুকেইখন থিয়েটাৰত অভিনয় কৰিলে আৰু বহু কেইগৰাকী অভিনেত্ৰী অভিনেতাক লগ পালে আপোনাৰ ভাল লগা এখন থিয়েটাৰ আৰু ভাল লগা এজন অভিনেত্ৰী আৰু এজন অভিনেতা ভাল লগা থিয়েটাৰটো একেমুখে হেঙুল থিয়েটাৰ মই এতিয়াও কৈ থাকোঁ বহুত থিয়েটাৰত থাকিলোঁ প্ৰাইভেট থিয়েটাৰে মানে কি চবেই নহয় প্ৰাইভেট থিয়েটাৰে প্ৰথমতে চুক্তি কৰাৰ সময়ত খুব ধুনীয়াকৈ কথাবোৰ কয় বহুত ধুনীয়াকৈ কথাবোৰ কয় পিছত গৈ পেলাই সেই ফুটুকাৰ ফেন একেই দেখোঁ চব থিয়েটাৰ একে নিচিনাই দেখোঁ কিন্তু তাত মোৰ অলপ বেলেগ ধৰণৰ লাগে তাত মানে সিহঁতৰ লগত মোৰ মিলে মোৰ চিন্তাটো বাবলু বা জোনৰ চিন্তাৰ লগত অকণমান মিলে কাৰণে মই তাত সিহঁতৰ লগতে কাম কৰি মই এতিয়ালৈকে ভাল পাইছোঁ বেলেগতো বেয়া পাইছোঁ বুলি নকওঁ ভালেই পাইছোঁ কিন্তু বেছি আৰু কমৰ যদি কথা আহে তেতিয়া বেছি মই হেঙুলত বেছি ভাল পাইছোঁ আৰু আপোনাৰ প্ৰিয় অভিনেতা আৰু অভিনেত্ৰী প্ৰিয় অভিনেতা ভাইমা মানুহ হ'লেতো বহুত ধৰিব লাগিব ভাইমা মানুহ ভালেই লাগে দেখোন চবৰে এতিয়া নিৰ্দিষ্ট প্ৰাঞ্জনাৰ লগত ভাল লাগে তাৰপিছত ভালে লাগে চবৰে ভাল লাগে এতিয়া মনলৈ অহা নাই এই বছৰ কোন আছে কবিতা লগত ভালে লাগে তাৰপিছত গায়ত্ৰী লগত ভালে লাগিছে অভিনেতাটো তপনদাৰ লগত কৰিছোঁ তপনদাৰ লগততো আৰু খুবেই ভাল লাগে তাৰপাছত পানীদাৰ লগতো ভালে লাগে একেবাৰে প্ৰিয় বুলি ক'লে তপনদাৰ লগত মই ভাল লাগে আৰু মানে তপনদাক মোৰ এনেও ভাল লাগে মানুহ হিচাপেও ভাল লাগে তাৰপিছত অভিনয়ো ভাল লাগে ভ্ৰাম্যমানৰ হিচাপত ক'বলৈ হ'লে বাকী মই চবৰ লগত থকা নাই চম্পকহঁতৰ লগত থকা নাই বা মহাদাৰ লগত থাকি নাপালোঁ জীৱেশ্বৰটো একেলগত থাকি পোৱা নাই এনে মই থকা নাই বহুতৰ লগত অকলে থকা নিচিনাই হয় ৰবিৰ লগত ভাল লাগে ৰবিৰ লগততো মোৰ সেই বছৰ খুবেই ভাল লাগিছিল ৰবি শৰ্মাৰ লগত ভাল লাগে তেনেকৈ হয় বহুত ভাল লাগিল আজি এইখিনি সময় দিয়াৰ বাবে মই মৃদুল চুতীয়াক বহুত ধন্যবাদ জনাইছোঁ আৰু মৃদুল চুতীয়াৰ যি অভিনয়ৰ জয়যাত্ৰা সদায় অবিৰতভাৱে বৈ যাওক মই তাৰে কামনা কৰিছোঁ আৰু আজিৰ অনুষ্ঠান ইমানতে সমাপ্ত পেলাইছোঁ ধন্যবাদ